নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই ভাৰ্গৱে ভাৰ্গৱ টেক ইউটিউব চেনেলটোলৈ। আপোনালোকে থাম্বনেইল দেখি গমেই পাইছে আজি মই কিহৰ ওপৰত ভিডিঅ' বনাম, হাউ টু ক্ৰিয়েট এ ইউটিউব চেনেল। তো আপোনালোকক আপোনাৰ নিজৰ মোবাইল ফোনটোৰ জৰিয়তে কেনেকৈ এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব, প্লাছ কেনেকৈ প্ৰফাইল পিকচাৰ লগাব, কভাৰ ফটো লগাব আৰু ভিডিঅ' কেনেকৈ আপলোড কৰিব, গোটেইখিনি মই খুটি নাটি মাৰি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহ'লে গোটেইখিনি আপোনালোকে বুজি পাব। তো বলক আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইল ফোনটোৰে এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিবৰ কাৰণে প্ৰথমে আপোনাক এটা ইমেইল বা জিমেইল আইডিৰ প্ৰয়োজন হ'ব। তো আপোনালোকে যদি এতিয়ালৈকে জিমেইল আইডি আপোনাৰ মোবাইলত লগ ইন কৰোৱা নাই, নাইবা এতিয়ালৈকে কেনেকৈ ক্ৰিয়েট কৰে নাজানে, তেতিয়াহ'লে মই অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ। তো আপোনালোকে সেই ভিডিঅ'টোত গম পাব ইমেইল আইডি বা জিমেইল আইডি এটা কেনেকৈ ক্ৰিয়েট কৰিব পাৰি। তো মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চেক কৰি ল'ব পাৰিব। তো বলক, মোৰ তাত অলৰেডি যিহেতু ইমেইল আইডি ক্ৰিয়েট কৰি থোৱা আছে আৰু মোৰ মোবাইলত অলৰেডি লগ ইন হৈ আছে, তো মই আপোনাক দেখুৱাম মোৰ লগ ইন হৈ থকা ইমেইল আইডিটোৰে কেনেকৈ ইউটিউব চেনেলটো ক্ৰিয়েট কৰিব পাৰি মোৰ মোবাইল ফোনটোতে। তো তাৰ কাৰণে মই যাব লাগিব ইউটিউব এপছটোলৈ। ইউটিউব এপছটো অ'পেন হোৱা মাত্ৰকে আপোনালোকে ওপৰত দেখিব পাব মোৰ ইমেইল আইডিটো, যিটো লগ ইন হৈ আছে ইউটিউব এপছত। তো মই তাত ক্লিক কৰিম। তো ক্লিক কৰা মাত্ৰকে এনেকৈ আহিব। এনেকৈ অহা মাত্ৰকে মই যিহেতু মই এটা ইউটিউব চেনেল ক্ৰিয়েট কৰা নাই এতিয়ালৈকে, তো মই ইয়'ৰ চেনেলত ক্লিক কৰিম। তো ইয়'ৰ চেনেলত ক্লিক কৰা মাত্ৰকে এনেকৈ আহিব। যিহেতু মই এইটো নিউ একাউণ্ট বুলি এটা ইমেইল আইডিয়ে বনাই থৈ দিছোঁ, তো ইয়াত মই লিখিম মোৰ এটা নতুন ইউটিউব চেনেলৰ নাম, ধৰক নাম এটা লিখি দিছোঁ, টেকি ব্লগিং। এনেকৈ এটা মই নাম লিখিলোঁ, তাৰ ক্ৰিয়েট চেনেল ক্লিক কৰিম। তো ক্লিক কৰা মাত্ৰকে মোৰ চেনেলটো ক্ৰিয়েট হৈ গ'ল। তো এনেকৈ আপোনাৰ ইউটিউব চেনেলটো ক্ৰিয়েট হ'ব। এই ক্ৰিয়েট কৰা চেনেলটোৰ এতিয়া আমি প্ৰফাইল পিকচাৰ আৰু কভাৰ আৰ্ট লগাম। তাৰ কাৰণে আমি যাব লাগিব ক্ৰম ব্ৰাউজাৰলৈ। আমি ক্ৰম ব্ৰাউজাৰত গৈ youtube.com গুচি যাম। তো youtube.com যোৱা মাত্ৰকে যিহেতু অলৰেডি মোৰ ইমেইল আইডিত লগ ইন হৈ আছে, তো মোৰ youtube.com খোলা মাত্ৰকে ইয়াত মোৰ সেই চেনেলটোৰ ইমেইলটো লগ ইন হৈ থাকিব। তো নেক্সট আমি ডেস্কটপ ছাইডলৈ গুচি যাম। ডেস্কটপ ছাইডত গুচি গৈ আমি ওপৰৰ পিনে থকা যিটো ইমেইল লগ ইন কি বুলি আছে তাত মই ক্লিক কৰিম। ক্লিক কৰি আমি ইয়'ৰ চেনেললৈকে গুচি যাম। ইয়'ৰ চেনেললৈকে গৈ কাষ্টমাইজ চেনেল কৰিম। তো কাষ্টমাইজ চেনেলত ক্লিক কৰা মাত্ৰকে এনেকুৱা এটা পেজ খোল খাব। তো ইয়াত গৈ মই ব্ৰেণ্ডিঙত ক্লিক কৰিম। ব্ৰেণ্ডিঙত ক্লিক কৰা মাত্ৰকে ইয়াত আহিব প্ৰফাইল পিকচাৰ, বেনাৰ ইমেজ, ভিডিঅ' ৱাটাৰমাৰ্ক এনেকৈ আহিব। তো মই যিহেতু প্ৰফাইল পিকচাৰ লগাম, গতিকে মই এই প্ৰফাইল পিকচাৰ থকা তাত আপলোডত ক্লিক কৰিম। আপলোডত ক্লিক কৰা মাত্ৰকে এনেকৈ ইমেজ আহিব। তো মই ব্ৰাউজত গুচি যাম। তো যিটো অলৰেডি মই বনাই প্ৰফাইল পিকচাৰ এডিট কৰিছোঁ, তো মই এইটো ইয়াত ক্লিক কৰিম। তো ক্লিক কৰা মাত্ৰকে এনেকৈ আহিব। তো মই ইয়াক ধুনীয়াকৈ মিলাই ল'ম, লৈ ডান কৰি দিম। তো ডান হোৱা মাত্ৰকে আমাৰ প্ৰফাইল পিকচাৰটো আপলোড হৈ যাব। তো নেক্সট আমি প্ৰফাইল পিকচাৰটো আপলোড হোৱাৰ পিছত আমি নেক্সট বেনাৰ ইমেজ বা আমি কভাৰ আৰ্ট বুলি কওঁ, তো তাত গৈ আমি আপলোডত ক্লিক কৰিম। নেক্সট ব্ৰাউজত কৰিম, কৰি ইয়াত ক্লিক কৰিম।
তো অলৰেডি মোৰ যেহেতু কভাৰ আৰ্ট বনাই থোৱা আছে তো এনেকৈ কৰি ডান কৰিম। তো হোৱা মাত্ৰকে এইখিনি কমপ্লিট হোৱাৰ পিছত আমি পাব্লিছ কৰি দিম। তো আমাৰ এতিয়া চেনেলটোৰ সম্পূৰ্ণ প্ৰফাইল পিকচাৰ আৰু কভাৰ আৰ্ট আপলোড কমপ্লিট হৈ গৈছে। তো নেক্সট আমি ইউটিউবটো খুলিম। এতিয়া ইউটিউবটো অপেন কৰিম। অপেন কৰা মাত্ৰকে ইয়াত আমি এতিয়া ইউৰ চেনেলত গৈ দেখা পাম। তো ফাইনেলি আমাৰ কভাৰ আৰ্ট আৰু প্ৰফাইল পিকচাৰটো আপলোড কমপ্লিট হৈ গৈছে। এতিয়া আমি সম্পূৰ্ণ হৈ উঠা এই চেনেলটোত এটা ভিডিঅ' আপলোড কৰিম। কেনেকৈ কৰিব লাগে মই সেইখিনি দেখুৱাম। তো এটা ডেমো ভিডিঅ'। তো তাৰ কাৰণে মই ক্ৰম ব্ৰাউজাৰত পুনৰবাৰ যাব লাগিব। তো মোৰ মোবাইলৰ স্ক্ৰীনৰ ৱালপেপাৰত যিটো ভিডিঅ' প্লে হৈ আছে তো সেইটো ভিডিঅ' মই আপোনালোকক এই চেনেলটোত ডেমো হিচাপে আপলোড কৰি দেখুৱাম। তো তাৰ কাৰণে মই ক্ৰম ব্ৰাউজাৰত পুনৰবাৰ গুচি যাম। গুচি গৈ youtube.com-ত যাম। তো youtube.com-ত গৈ তো পুনৰবাৰ মই মাই চেনেললৈকে যাম। মাই চেনেলত গৈ ক্ৰিয়েটৰ ষ্টুডিঅ' ইয়াত ক্লিক কৰিম। ক্লিক কৰা মাত্ৰকে এনেকুৱা এটা পেজ অপেন হ'ব। তো ওপৰত থকা মই ক্ৰিয়েট এই অপশ্যনটোত ক্লিক কৰিম। তো ইয়াত আহিব আপলোড। তো আপলোডত ক্লিক কৰা মাত্ৰকে এনেকৈ আহিব। তো মই চিলেক্ট ফাইলত গুচি যাম। গুচি গৈ ফাইলছলৈকে যাম। গৈ ইয়াত মই ৰিচেণ্ট যি এক্টিভিটি কৰিছোঁ সেইখিনি আহিব। তো মই এই ভিডিঅ'টো যিটো মোৰ ৱালপেপাৰত বৰ্তমান চলি আছে সেইটো ভিডিঅ' আপলোড কৰিম। তো ইয়াত ক্লিক কৰিম। ক্লিক কৰা মাত্ৰকে আপলোড হ'বলৈ ল'ব। তো আপলোড হৈ আছে। আপলোড কমপ্লিট হৈ গৈছে। তো নেক্সট আমি ইয়াত টাইটেল লিখিম। মোবাইল ভিডিঅ' ৱালপেপাৰ ফৰ ফ্ৰী। তো এনেকৈ লিখিলোঁ। লিখি ইয়াত টেকি ব্লগিং এনেকৈ লিখি এটা টাইটেল লিখি দিলোঁ। আৰু ইয়াত আপুনি ডিছক্ৰিপশ্যন দিব পাৰে। মোবাইল ভিডিঅ' ৱালপেপাৰ আপুনি যি লিখে লিখিব পাৰে ভিডিঅ'টো ৰিলেটেড। মই এনেকৈ অলপ লিখি দিলোঁ। তো নেক্সট থাম্বনেইল। এইটো থাম্বনেইল আহিব, আপলোডেড থাম্বনেইল। তো ইয়াত ক্লিক কৰা মাত্ৰকে আপুনি কাষ্টম থাম্বনেইল লগাব লাগিব। তো কাষ্টম থাম্বনেইল লগাবৰ কাৰণে আপোনালোকৰ চেনেলটো ভেৰিফাই কৰিব লাগিব। যিহেতু মোৰ এইটো নতুন টোটেলি নিউ চেনেল হয়। তো মই এতিয়ালৈ ভেৰিফাই হোৱা নাই। মই আপোনাক চেনেল কেনেকৈ ভেৰিফাই কৰাব সেইটো মই নেক্সট ভিডিঅ'ত বনাম আপোনালোকৰ বাবে। তো তাৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাব লাগে নে নালাগে। তো মই বৰ্তমান জেনেৰেল থাকিব দিওঁ। তো নেক্সট ইয়াত অপশ্যন থাকিব হোৱাট কণ্টেণ্ট মেড ফৰ কিডছ। তো মই ইয়াত ন' দিম। আৰু মোৰ অপশ্যন থাকিব ইয়াত আপোনালোকে টেগিং কিবা কিবি এইবিলাক কৰিব পাৰে। তো বহুতখিনি অপশ্যন আছে। তো মই ইমান আপোনালোকক এইখিনি পিছত দেখুৱাম বাৰু কেতিয়াবা। তো নেক্সট এতিয়া মই নেক্সট কৰিম। নেক্সট কৰা মাত্ৰকে এনেকুৱা এটা পেজ খোল খাব। তো তাৰপিছত মই নেক্সট কৰিম। তো এতিয়া ভিডিঅ'টো সম্পূৰ্ণৰূপে ৰেডি হয় আপলোড হোৱাৰ বাবে আপোনাৰ চেনেলটোত। তো মই ছেভ কৰি দিম। তো ছেভ হ'ল। এতিয়া আমি হোৱা মাত্ৰকে পাব্লিক কৰি দিয়া মাত্ৰকে
গোটেইখিনি পাব্লিছ হৈ যাব। তো এইখিনি ভিডিঅ'টো পাব্লিক হৈ গ'ল। এতিয়া সকলোৱে চেনেলটোত গোটেই ভিডিঅ'টো দেখিব পাৰে। তো আশা কৰিছোঁ আপোনালোকক মই এই ভিডিঅ'টোত অলপ হ'লেও কিবা সহায় কৰিব পাৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক দিব আৰু চেনেলটোতো ছাবস্ক্ৰাইব কৰিবই, লগতে কাষৰ ঘণ্টা বটনটো টিপি দিব। তো কিবা থাকিলে কমেণ্টত জনাব আৰু পুনৰ লগ পাম। চি ইউ, বাই বাই।